চেছ স্কুললৈ সকলোকে স্বাগতম জনাইছো। F7 বা F2 উইকনেছৰ বিষয়ে তোমালোকে ষ্টাডি কৰিছানে নাই? আজি ভিডিঅ'টোত আমি এটা দুটা প্ৰব্লেম চাম, যিটো প্ৰব্লেমত আমি F7 উইকনেছৰ ওপৰত অকমান ডিসকাস কৰিম। তো পজিশনটো তোমাৰ আগত আছে, এতিয়া মই আনি দিছো। প্ৰথম পজিশনটো এইটো বিৰাট ইন্টাৰেষ্টিং পজিশন, এনেকুৱা গেমত প্ৰায় হয়। মাজতে মই তোমালোকক ইনভাইট কৰিব বিচাৰিছো চেছ মাষ্টাৰ্ছ 2025 ওপেন ৰেপিড চেছ টুৰ্নামেন্ট 25 মিনিটছৰ প্লাস 10 সেকেন্ড ইনক্ৰিমেন্ট পাবা। গেমখনত 15 আৰু 16 মাৰ্চ ডিব্ৰুগড় ইউনিভাৰ্চিটিত হ'ব। তো কন্টেক্ট কৰিবৰ কাৰণে ফোন নম্বৰটো মই দি দিছো, তাত ফোন কৰিলে হ'ব। আৰু গুগল ফৰ্মৰ লিংকটো মই ডেসক্ৰিপচনত দিম, সেই ডেসক্ৰিপচনত ক্লিক কৰি ফৰ্মটো ফিল আপ কৰি ল'ব পাৰিবা। তো ঠিক আছে, গেমলৈ ঘূৰি যাওঁ। বগাই F7ত এটেক কৰিবলৈ চেষ্টা কৰে। সো কেনেকৈ এটেক কৰে, কুইন লৈ আহে, বিশপ লৈ আহে, নাইট লৈ আহে। সো এটা বিউটিফুল টাইপ অফ ক্যালকুলেশন কৰে। আৰু কুইন সাইডে দেখিছা যেনেকৈ ব্ল্যাকৰ ওচৰত পিসেছবোৰ আছে। তো ইয়াত কি বুজা যায়, ব্ল্যাকে কুইন সাইড প্লে কৰিছে আৰু হোৱাইটে কিং সাইড প্লে কৰিছে। সো ইয়াত প্ৰথম চালটো যেহেতু F7 উইকনেছৰ কথা আমি পাতিছো, ইয়াত চাবা দেই, কুইন টেক্স F7 এটা ব্ৰিলিয়েন্ট স্যাক্ৰিফাইস। এই স্যাক্ৰিফাইসটো পসিবল হল বিকজ এটা ইয়াত চেকমেট প্যাটাৰ্ন বনি আছে, জিওমেট্ৰি বনি আছে। সেই পজিশনটোলৈ কেনেকৈ যাব, কিং টেক্স কুইন, নাইট E5 চেক। কিংটো যাবলৈ এতিয়া অকল এটা স্কোয়াৰ আছে, সেই স্কোয়াৰটো হৈছে কিং E8। যেতিয়া হোৱাইটে নাইট E5 খেলিলে, এটা বিশপ যিটো আছিল E2 স্কোয়াৰটোত, লাইট কালাৰ বিশপ, এই বিশপটো কি কৰিলে, ওপেন কৰিলে। কি কাৰণে, এই ডায়াগোনালটো কাৰণে ওপেন আপ কৰি দিলে। সো নেক্সট এতিয়া যেটো আমি দেখিলো বিশপ H5, এটো আমি চেকমেট বুলি কনসিডাৰ কৰো। পন পুশ কৰিব পাৰে, বিশপ টেক্স পন, চেকমেট। সো এইটোৱে হৈছে F7 উইকনেছ, এটা ব্ল্যাকৰ বিৰাটে উইক পইণ্ট, আৰু ইভেন হোৱাইটৰো হয়, হোৱাইটৰ কাৰণে F2 হয়। সো এটা বিৰাটে উইক পইণ্ট, যেটো আমি এডভান্টেজ যদি সিচুৱেশনটো ধুনিয়াকৈ বনি থাকে তে আমি এডভান্টেজ ল'ব পাৰো। এটো নেক্সট পজিশন। এই পজিশনটো আকৌ এটা ইন্টাৰেষ্টিং পজিশন আহিছে। ইয়াত কি কৰিব পাৰে, ইয়াতো F7 উইকনেছটো আছে। ইয়াত আৰু এটা ইন্টাৰেষ্টিং বস্তু আছে, যেটো মই তোমালোকক এতিয়া দেখাই দিম। সো ইয়াত ফাৰ্স্ট মুভটো, পজিশনটো সবে ষ্টাডি কৰিলা, চাই ললা। এতিয়া প্ৰথম চালটো হৈছে বিশপ টেক্স E6, ব্ৰিলিয়েন্ট স্যাক্ৰিফাইস। ব্ল্যাকৰ ওচৰত দুটা অপচন আছে, বিশপটো মাৰিব নতুবা নাইটটো মাৰিব। দুইটা অপচনতে আমাৰ কাৰণে ভাল হ'ব। এতিয়া চোৱা, যদি বিশপটো মাৰে তেতিয়া আমি কুইনে H5 চেক দিম। এই F7 যে স্কোয়াৰটো স্যাক্ৰিফাইস হৈ যায় বা আতৰি যায় পনটো, তেতিয়া কি হয়, এই বিশেষকৈ এই ডায়াগোনালটো যেটো হৈছে H5 টু E8, এই ডায়াগোনালটো ওপেন হৈ যায়, যেটোৰ এডভান্টেজ হোৱাইটে প্ৰায় ল'ব পাৰে। তো চেক দিয়াৰ পাছত কিংটো উঠিব কোনোবা এটা স্কোয়াৰত, তোমালোকে নিজে চাই লোৱা। যেটোতে যায় কুইন F7 উইথ দ্য হেল্প অফ নাইট, চেক মেট হৈ যায়। সো আমি ইয়াত বিশপ ইনটু E6 কৰাৰ পাছত যদি বিশপটো নেখায় নাইটটো ক্যাপচাৰ কৰে, তেতিয়া আমি বিশপে F7 পনটো খাম। আকৌ স্যাক্ৰিফাইস, কিন্তু সোৱা কি হয়, F7 টো খালে ব্ল্যাকে কিংটো কুইনৰ ডিফেন্সৰ পৰা আতৰি আহে। যিবোৰ স্কোয়াৰ মই হাইলাইট কৰো, হেবোৰ তোমালোকে ভালকৈ চাই লবা। তো কুইনৰ ডিফেন্সটো ইয়াৰ পৰা আতৰি যায়, আমাৰ হোৱাইট কুইনে ব্ল্যাক কুইনটো এটেক কৰি আছে। সো কিং ইনটু F7, কুইন ইনটু কুইন, আৰু এটো হোৱাইটৰ পুৰা ফুল এডভান্টেজ। আৰু যদি ভাবিছা কিংটো উঠাব পাৰে, অবভিয়াসলি অফ কোর্স উঠাব পাৰে, তেতিয়াও আমি ৰুক ইনটু পন কৰিম। ৰুক ইনটু পন যেতিয়া আমি কৰো, তেতিয়া আমি চেক পৰিছে, ইট ইজ এ ফোর্স মুভ। ফোর্স মুভ হোৱাৰ লগে লগে কিংটো আতৰিবই লাগিব বা ডিফেন্স কৰিব লাগিব। ডিফেন্সৰ কোনো প্ৰশ্নই নুঠে, কাৰণ ব্ল্যাকে না ৰুকখন মাৰিব পাৰে, না কিংটো কোনোবা পিস বা পনে ব্লক কৰিব পাৰে চেকটোৰ পৰা। সো কিংটো অতৰাবই লাগিব। অতৰুৱাৰ লগে লগে একেটাই প্ৰবলেম হয়, ইয়াত আহক, ইয়াত যাওক, এটো খাওক, কাৰণ এপিনেটো যাব নোৱাৰে। সো বিশপটো যেতিয়া মাৰিব, সেম থিং ৰিপিট হ'ব
আমি ব্লেকৰ কুইনটো খাই দিম f7 এটা বিৰাটেই উইক পইণ্ট হয় ব্লেকৰ যদি ভালকৈ কেলকুলেট কৰিব পাৰা ভালকৈ তোমালোকে পজিশ্যনটো বনাব পাৰা তেতিয়া তোমালোকে গেমখন ভালকৈ জিকিবও পাৰিবা অপনেণ্টক ব্ৰিলিয়েণ্ট চেক্ৰিফাইচেছ কৰি পিনে হৰাব পাৰা so always look out for the f7 sacrifice আজিলৈ ইমানে বাই বাই